জীৱনৰ অন্তিম দিনটো মোৰ গা নাজানো কিয় আজি মোৰ গাটো ভাল লাগি থকা নাই। নাজানো বাৰু আজি কিয় মই মোৰ মনটোক বুজিব পৰা নাই। একো খাব মনো যোৱা নাই। ক'বলৈ গ'লে খাবলৈ বলো নাই। আজিচোন মোৰ বুকুখন বৰকৈ বিষাইছে। বৰকৈ মনত পৰি আছে সেই ল'ৰালি কালৰ দিনবোৰ। ল'ৰালি কালত কৰা ধেমালিবোৰ বৰকৈ মনত পৰে। সেই লগ সমনীয়াবোৰৰ লগত আগতে কত খেল খেলিলো। খেলৰ মাজত কাজিয়াও কৰিলো। কিন্তু সেই কাজিয়াৰ মাজতো কিছু মৰম লুকাই আছিল। জীৱনত সফল হোৱাৰ জেদত আজি বহুদিনৰ পৰা তেওঁলোকক লগ পোৱা নাই। আজি বাৰু তেওঁলোকক লগ কৰিবলৈ মন বৰকৈ কিয় যাই আছে। বৰ মন যাই আছে তেওঁলোকৰ লগত দুষাৰ মনৰ কথা পতা। মনে আজি কান্দিব বিচাৰিছে। বৰকৈ মন যায় আছে সেই সৰু কালত সোণালী দিনবোৰলৈ ঘূৰি যাবলৈ। বহু সময় হ'ল বিচনাৰ পৰা উঠিব পৰা নাই। চাগে আজি মোৰ জীৱনৰ অন্তিমটো দিন। জীৱনটো যে দুদিনীয়া আজিহে গম পালো। সফল মানুহ হোৱাৰ জেদত নাথাকি আজি যদি মই মোৰ জীৱনত মোৰ বন্ধু বান্ধৱীসকলৰ লগত কিছু দুআষাৰ মনৰ কথা পাতিলোহেঁতেন, আজি চাগে জীৱন এৰি যাবলৈ মন বেয়া নালাগিলেহেঁতেন। চাগে মোৰ জীৱনৰ অন্তিম উশাহ আহি পালে। এই অন্তিম উশাহটো মই জীৱনৰ সকলো মায়া ত্যাগ কৰি লওঁ। যাওঁতে যাওঁতে এষাৰ কথাই কৈ যাওঁ, জীৱনটো অতি সৰু। এই জীৱনত যেন আপোনালোকে সুখী থাকিব পাৰে। জীৱনত বহুতো বিপদ আহিব, হয়তো সেই বিপদত নিজৰ মানুহ নাথাকিবও পাৰে। তথাপিও সেই বিপদত এজন সৎ জীৱন যোদ্ধা হৈ জীৱন যুঁজি যাব লাগে। ধন্যবাদ।